আপোনালোকক আজি এটা নতুন স্পেচিয়েল ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি কি স্পেচিয়েল দেখাওঁ চাওঁ। আজি মই স্কুলত ব্লগ বনোৱা কথা আছে আৰু সেইবাবে মই আজি বহুত উৎফুল্লিত হৈ আছোঁ। আজি মই আপোনালোকক মোৰ নিজৰ স্কুলখন দেখাম, কি হয় নাজানো, দেখাম বুলি মই ভাবিছোঁ আপোনালোকক। সেইবাবে মোৰ আগ্ৰহেৰে খুব সোনকালে উঠিছোঁ আৰু চাই থাকক। এতিয়া মই ব্ৰেকফাষ্ট কৰি লওঁ। আজি আপোনালোকক স্কুলৰ ব্লগ দিম বুলি কৈছোঁ। আনকালে স্কুললৈ মোবাইলে এলাউ নাই, সেইবাবে মই আজি গতআদৰণ সভাত মই আপোনালোকক স্কুলখন দেখাম বুলি ভাবিছোঁ। তেনেহ'লে এতিয়া ব'লক, এতিয়া 6:30 হ'লেই। এতিয়া পলম নকৰি একেবাৰে আপোনালোকক স্কুলত দেখাই আছোঁ। ব'লক। এতিয়া কথমতি স্কুল পাইছোঁহি। দেখিছোঁ যে ছাত্ৰীসকল ইমানেই ভিৰ যে মই বহিবলৈ জেগা অকণ পোৱা নাই। ইতিমধ্যে চিনাকি পৰ্ব আৰম্ভ হৈ আছে এয়া, আৰু তেওঁক নাচিবলৈ দিছে। ইমান ধুনীয়াকৈ তেওঁ যে নাচি দেখাইছে, সকলোৰে ফূৰ্তিত কুম্ভ নোৱাৰা হৈ গোটেই গালে নাচি আছে। এতিয়া প্ৰায়বোৰ ছাত্ৰীয়ে উঠিয়ে আছে, তেওঁলোকেও বহাই নাই ফূৰ্তিতে। কিনো কয় একো শুনিবলৈ পোৱা নাই। তেহেঁতি গান বজোৱা মাত্ৰকে উকিয়াই চিঞৰিবলৈ ধৰিছে গোটেইবোৰে, আৰু তেওঁ নিজৰ পৰিচয়টো এয়া দাঙি ধৰিছে। ৰংগমঞ্চত থকা এয়া গোটেইবোৰ মোৰ লগৰে, আৰু ৰঙা কাপোৰ পিন্ধাজনী কালচাৰেল ছেক্ৰেটৰী, আৰু চুলি মেলি থকা এওঁ GS, আৰু তেওঁলোকে তেওঁক প্ৰশ্ন সুধিবলৈ ধৰিছে আৰু গোটেই গালে উকিয়াইছে, আৰু তেওঁ ধুনীয়াকৈ সুন্দৰভাৱে তেওঁ প্ৰশ্ন উত্তৰবোৰ দি গৈছে এফালৰ পৰা। তাৰ মাজতে এপাক মোকো দেখাই দিলোঁ। ইমানবোৰ ছাত্ৰী ভিৰ দেখিছেনে? এয়া গোটেইবোৰে একেবাৰে চোৱাত ব্যস্ত হৈ আছে। এইবোৰ লাজ কৰিছে। এইজনী মোৰ একেবাৰে বেষ্ট ফ্ৰেণ্ড বুলি ক'লেও বেয়া নহয়। ইহঁত দুজনী জ্ঞানশ্ৰী আৰু কবিতা। ইহঁতৰ মোৰ ব্লগত ওলোৱা বহুত ইচ্ছা আছিল, আৰু সময় সুবিধা মিলা নাছিল বাবে উলিয়াব পৰা নাছিলোঁ। আজি এয়া দেখাইছোঁ। আজিৰ দিনটোৰ বাবে ছাত্ৰীসকল কিমান অপেক্ষাত আছিল, এই উকিকেইটাৰ পৰা আমি নিশ্চয় ধৰিব পাৰিছোঁ। অন্য এগৰাকী নৱাগতাক পৰিচয় লোৱাৰ পাছত GS দৈমাৰীয়ে ধেমালি কৰিছে অলপ। হেলমেটটো পিন্ধাব খুজিছে, কিন্তু তাই অলপ পিন্ধিবলৈ ইচ্ছা নাই, তাই নিপিন্ধে। এতিয়া সকলোবোৰ ভিডিঅ' কৰাত ব্যস্ত। সঁচাকৈ এইবোৰ পাছত চাই ভাল লাগে। ইমান ধুনীয়া এটা দিন, সঁচাকৈ মনত পৰিব, স্মৰণীয় দিন এইটো। এইবাৰ আকৌ একেবাৰে উঠি আহি মই একেবাৰে মঞ্চ পালোঁহি আপোনালোকক দেখাওঁ বুলি ভালদৰে। বেচেৰীকেইজনীক হিন্দী গানত অসমীয়া বিহু নাচ নাচিবলৈ দিছে, তেহেঁতি সেইমতে নাচিছেও। মোৰ ঘৰ নিজৰা বিশ্বনাথ। মোৰ দেউতাৰ নাম উমেশ মহন্ত, মাৰ নাম বঙালী।
শুনা পাইছানে নাজানো কিন্তু ইউনিয়ন বডি কাক ভাল লাগে তাইক প্ৰপ'জ কৰিবলৈ দিছে আৰু তাই ল'লে নাম জোনামণি আৰু জোনামণিয়ে লাজতে তাই ইফালে গৈছেগৈ জোনামণি বেচেৰি এবাৰ পৰি গ'লগৈ আৰু এই তাইক প্ৰপ'জ কৰিছে ইহঁতক আকৌ ভীমৰ ভাও দিবলৈ কৈছে এহেঁতি দুজনীমানে লাজ কৰিছে কিন্তু গুলপীয়া কালাৰ পিন্ধাজনীয়ে অলপ লাজ নকৰাকৈ ধুনীয়াকৈ তাই প্ৰৱেশ কৰি দেখাইছে এতিয়ালৈকে প্ৰায় এঘণ্টা ধৰি অনুষ্ঠানটো চলি আছে তথাপিও ছাত্ৰীসকলে যিহেতু এই অনুষ্ঠানটো আমোদজনক সেইবাবে একান্ত ধুনীয়া সহযোগ ধুনীয়াকৈ কৰি আহিছে দেখিছেনে নাচৰ মাজতে খোৱাৰ ব্যৱস্থা কৰিলে পেকেট লাঞ্চ সকলোকে পেকেট লাঞ্চ বিতৰণ কৰিছে আৰু ময়ো ভাবিলোঁ একেবাৰে ময়ো খাই লওঁ শেষৰফালে নৃত্য উপভোগ কৰিলোঁ সুন্দৰকৈ কেইবাটা দলেও নৃত্য
পৰিৱেশন কৰিলে আটাইবোৰ আপোনালোকক ভালদৰে দেখাব পৰা নাই, কাৰণ আগতে প্ৰিন্সিপাল ছাৰে কৈ থৈছিল যে মোবাইল অনাটো এলাউ নাই। সেইবাবে আজিৰ দিনটোতো এলাউ কৰা নাই, সেইবাবে ভালদৰে দেখাব পৰা নাই আৰু বেছি দেখাব নোৱাৰিলোঁ। আকৌ ইউনিয়ন বডিয়ে এলাউন্স কৰিলে যে মোবাইল যিসকলে আনিছা সামৰি থোৱা, সেইবাবে আকৌ সামৰি থ'বলগীয়া হ'ল। আৰু আপোনালোকে ভিডিঅ'ত দেখিছে যে মোক ফ্ৰেণ্ডসকলে কিমান উৎসাহিত কৰি তুলিছে আৰু আগুৱাই যাবলৈ। তোমালোকে সদায় মোক এনেকৈ উৎসাহ দি যাবা আৰু তোমালোকৰ সহায়তে মই আজি এইকণ হৈছোঁ। তোমালোকে ইমান মৰম দি যোৱাৰ বাবে বহুত 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 হিয়া ভৰা ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেদৰে মৰম দি যোৱা বুলি মই আশা কৰিছোঁ। ফাইনেলি এতিয়া ঘৰলৈ যাবলৈ ল'লোঁ। আজি অনুষ্ঠানটো ভাল লাগিলে, ইমান গৰম দিছে, ৰ'দ দিছে দেখিছেনে। আদৰণি সভাৰ পৰা আহি মই পাইছোঁহি আৰু আজি ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ প্ৰিন্সিপাল ছাৰে মোবাইল নিয়াটো এলাউ কৰা নাছিল। মই যিহেতু আগদিনা যোৱা নাছিলোঁ, সেইবাবে মই গম পোৱা নাছিলোঁ যে মোবাইল নিবলৈ দিয়া নাছিল। তথাপিতো মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাইছোঁ। আৰু তাৰ লগতে আজি লাভ কৰি আহিছোঁ। গুচপিং মাৰি গৈছিলোঁ, গুচপিংটো ক'ৰবাত আলিমতে নে ক'ত পৰিলে আৰু বহুত বেয়া লাগিছে। গুচপিংটো বহুত ফেভাৰিট আছিলে মোৰ। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি আজি ব্লগটো মোৰ চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ বহুত কষ্ট কৰি বনাইছে আপোনালোকে কমেণ্ট কৰিবই আৰু লাইক কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু ছাবস্ক্ৰাইব কৰাসকলকতো বহুত ধন্যবাদ জনাইছোঁ। বাই আৰু ইমান দেৰিলৈকে আপোনালোকে ৱেইট কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। নেখানিব দেই ৰাইজ, আকৌ আপোনালোকলৈ আহি আছোঁ। পাৰোঁ ফ্ৰেণ্ড বহুতক উলিয়াইছোঁ আৰু নোলিওৱাসকলে অসন্তুষ্ট কৰিব নালাগে যে আজি মই ধৰিত্ৰী ব্লগত ওলোৱা নাই। আৰু পৰৱৰ্তী আকৌ আহি আছে নহয় আমাৰ প্ৰগ্ৰেম। তেতিয়া নেক্সট প্ৰগ্ৰেমত যদি মই ব্লগ বনাওঁ তেতিয়াহ'লে তোমালোকক উলিয়াম আৰু তোমালোকে আকৌ কোনোবা নাই ওলোৱা যদি অসন্তুষ্ট নকৰা বুলি আশা ৰাখিছোঁ।